মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক আজি মই সংখ্যাৰ ধাৰণা মানে হ'ল সংখ্যাৰ প্ৰকাৰ। সংখ্যানো কিমান প্ৰকাৰৰ আছে তোমালোকে জানিব লাগিব, আৰু সংখ্যাৰ ধাৰণা থাকিলে তুমি গণিত বুজি পোৱাত সহজ হ'ব। চোৱা, প্ৰথম আমাৰ জানিব লাগিব অংক। অংক কি? সংখ্যা লিখাৰ বাবে যিবোৰ প্ৰতীক ব্যৱহাৰ কৰা হয় সেইবোৰক অংক বোলে। চোৱা, 0, 1, 2, 3, 4, 5, 6, 7, 8, 9 এই 10টা প্ৰতীকক অংক বোলে। আৰু এই 10টা প্ৰতীকেৰে আমি সংখ্যাবোৰ লিখোঁ। জগতত যিমানবোৰ সংখ্যা আছে এই 10টা প্ৰতীকেৰে আমি লিখোঁ। যেনে 25, ইয়াতে দুটা অংক আছে, 2, 5, ই এটা সংখ্যা। যেনে 1, 2, 5, 6, ইয়াতে তোমাৰ 4টা অংক আছে, 1, 2, 5, 6। গতিকে যিকোনো সংখ্যা আমি লিখিবলৈ এই অংককেইটা ব্যৱহাৰ কৰোঁ। আৰু এই অংককেইটা আমাৰ দেশতে অৰ্থাৎ ভাৰততে আৱিষ্কাৰ হৈছে। চাবা, নেক্সট আৰু আমি যদি এনেকৈ লিখোঁ 2, 5, 6, 0, চোৱা 2, 5, 6, 0 এইটো এটা সংখ্যা। গতিকে এই অংককেইটা ব্যৱহাৰ কৰি আমি যিকোনো সৰু সংখ্যা হওক বা ডাঙৰ সংখ্যা হওক লিখিব পাৰোঁ। পালা বুজি? নেক্সট স্বাভাৱিক সংখ্যা, নেচাৰেল নাম্বাৰ। বস্তু বা উপাদান গণনা কৰিবলৈ যিবোৰ সংখ্যা ব্যৱহাৰ কৰা হয় সেই সংখ্যাক আমি স্বাভাৱিক সংখ্যা বুলি ক'ম। যেনে স্বাভাৱিক সংখ্যাক আমি এনেৰে বুজাওঁ, n, নেচাৰেল নাম্বাৰ এনেৰে বুজাম। স্বাভাৱিক সংখ্যাৰ আৰম্ভণি হ'ব 1, 1, 2, 3, 4 ... এনেকৈ শেষ নাই, আৰম্ভণি আছে, একত আৰম্ভ আৰু ইফালে শেষ নাই। এতিয়া তুমি চাবা, যিকোনো দুটা স্বাভাৱিক সংখ্যা, যেনে 1 যোগ 2 কৰিলে 3 পাবা। যিকোনো দুটা স্বাভাৱিক সংখ্যা যোগ কৰিলে তুমি আন এটা স্বাভাৱিক সংখ্যা পাবা। কিন্তু যিকোনো দুটা স্বাভাৱিক সংখ্যাৰ বিয়োগফল, যেনে তুমি 3 বিয়োগ 2, 1 পাবা। আমি যদি এনেকৈ কৰোঁ, এবাৰ 4 - 5 কি পাবা? -1। গতিকে এইটো স্বাভাৱিক সংখ্যা নহয়, এইটো হয়। অৰ্থাৎ বিয়োগফলটো তোমাৰ স্বাভাৱিক সংখ্যা হ'বও পাৰে, নহ'বও পাৰে। পালা বুজি? যিকোনো দুটা স্বাভাৱিক সংখ্যা যোগ কৰিলে আন এটা তুমি স্বাভাৱিক সংখ্যা পাবা। মনত ৰাখিবা যে স্বাভাৱিক সংখ্যাৰ আৰম্ভণি আছে, শেষ নাই, 1ত আৰম্ভ। অৰ্থাৎ আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হ'ল 1। নেক্সট চাবা, পূৰ্ণ সংখ্যা, হোল নাম্বাৰ। শূন্যৰ লগতে স্বাভাৱিক সংখ্যাবোৰক একেলগে পূৰ্ণ সংখ্যা বোলে। আৰু পূৰ্ণ সংখ্যাক আমি W ৰে বুজাম। W = হ'ব 0, 1, 2, 3, 4 ... তোমালোকে অলপ আগত মই বুজাই দিছোঁ স্বাভাৱিক সংখ্যা, নেচাৰেল নাম্বাৰ 1, 2, 3, 4 এনেকৈ ... অৰ্থাৎ স্বাভাৱিক সংখ্যাৰ আৰম্ভণি আছে, 1ত আৰম্ভণি, অৰ্থাৎ আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো 1, আৰু শেষ নাই, ইফালে তোমাৰ অসীমলৈ যাই থাকিব। অৰ্থাৎ স্বাভাৱিক সংখ্যাৰ আৰম্ভণি আছে, শেষ নাই, ইফালে তুমি যাই থাকিব পাৰা, যিমান গণনা কৰিব পাৰা গণিয়ে থাকিব পাৰিবা। গণি আমি শেষ কৰিব নোৱাৰোঁ ইফালে। এতিয়া চোৱা, এই কথা হ'ল আমাৰ স্বাভাৱিক সংখ্যা। আৰু
হোল নাম্বাৰ এই স্বাভাৱিক সংখ্যা কটাৰ লগতে আমাৰ কি থাকিব শূন্য এনেকৈ এই চোৱা তে আমি পালোঁ শূন্যৰ লগতে এইকেইটা আমাৰ স্বাভাৱিক সংখ্যা কেইটাৰ লগত শূন্য আছে গতিকে এই আটাইকেইটাক আমি একেলগে ক'ম পূৰ্ণ সংখ্যা অৰ্থাৎ পূৰ্ণ সংখ্যাৰ এইটো এটা থোপ এই থোপটোক এইটো সংখ্যাৰ থোপ এই সংখ্যাৰ থোপটোক আমি ক'ম পূৰ্ণ সংখ্যা পালা বুজি পূৰ্ণ সংখ্যা বুলি ক'ম তে আমি যিকোনো দুটা পূৰ্ণ সংখ্যা যোগ কৰিলে আমি কি পাম আন এটা পূৰ্ণ সংখ্যা পাম তাৰপিছত তুমি এনেকৈ আৰু ভাবিব পাৰিবা যে পূৰ্ণ সংখ্যাৰ থোপটোত স্বাভাৱিক সংখ্যাবোৰ সোমাই আছে তেতিয়া তুমি ক'ব পাৰিবা যে একটো কি হ'ব স্বাভাৱিক সংখ্যা হ'ব পূৰ্ণ সংখ্যা হ'ব কিন্তু শূন্য স্বাভাৱিক সংখ্যাৰ থোপটোত নাই এইটো হ'ল সংখ্যাৰ থোপ এইকেইটা আমাৰ স্বাভাৱিক সংখ্যা এই স্বাভাৱিক সংখ্যাৰ থোপটোত শূন্যই নাই গতিকে শূন্যটো স্বাভাৱিক সংখ্যা নহয় পালা বুজি তে নেক্সট অখণ্ড সংখ্যা ইণ্টেজাৰ বুলি কয় ইংলিছত আৰু অখণ্ড সংখ্যাক আমি জেডেৰে বুজাম জেড ইকুৱেল লিখিম আমি এনেকৈ তুমি প্ৰথম ডট দিলা ডট দি -3 -2 -1 0 1 2 3 এনেকৈ ডট দিলা আৰু ডট ইফালে অসীমলৈ আহিব আৰু সিফালে অসীমলৈ যাব এতিয়া চোৱা তোমাৰ এইকেইটা একৰ পৰা ইফালে এইকেইটা আমাৰ স্বাভাৱিক সংখ্যা অৰ্থাৎ ধনাত্মক সংখ্যা আৰু ইফালে চোৱা এইকেইটা ঋণাত্মক আৰু শূন্য আমি এতিয়া সূত্ৰটো আমি এনেকৈ ক'ম শূন্যৰ সৈতে ধনাত্মক আৰু ঋণাত্মক সংখ্যাবোৰক একেলগে অখণ্ড সংখ্যা বোলে চোৱা এইকেইটা ধনাত্মক অৰ্থাৎ স্বাভাৱিক সংখ্যা হ'ল এইকেইটা ঋণাত্মক তাৰপিছত লগতে আৰু কাই থাকিল শূন্য আৰু আমি যদি সংখ্যা ৰেখাত দেখাওঁ সংখ্যা ৰেখাটো তুমি দেখাব পাৰিবা ইয়াতে শূন্য 1 2 3 এনেকৈ যাব 1 2 3 এইটো হ'ব তোমাৰ -1 এইটো -2 এইটো -3 এইটো 1 2 3 ইয়াত কাৰচিন দিয়া হৈছে কাৰণ ইফালে আৰু তোমাৰ যাই থাকিব পাৰিবা যিমান প্ৰয়োজন ইফালেও তুমি যিমান প্ৰয়োজন সংখ্যা লিখিব পাৰিবা কিন্তু আমি লিখি শেষ কৰিব নোৱাৰোঁ পালা বুজি এইখিনি কথা তুমি মনত ৰাখিবা শূন্যৰ সৈতে ধনাত্মক আৰু ঋণাত্মক সংখ্যাবোৰক একেলগে অখণ্ড সংখ্যা বোলে অখণ্ড সংখ্যাক আমি জেডেৰে বুজাম এনেকৈ আমি প্ৰকাশ কৰিম এই থোপটোক আমি অখণ্ড সংখ্যাৰ থোপ বুলি ক'ম ইয়াতে তোমাৰ ঋণাত্মক আছে ঋণাত্মক সংখ্যা আছে শূন্য আছে আৰু ধনাত্মক সংখ্যা আছে এতিয়া চোৱা আমি একক অখণ্ড সংখ্যা বুলি ক'ব পাৰোঁ একক কিয় একটো অখণ্ড সংখ্যাৰ থোপটোত আছে তেনেকৈ -1 ক'ব পাৰোঁ অখণ্ড সংখ্যা বুলি আছে অখণ্ড সংখ্যাৰ থোপটোত -1 আছে তেনেকৈ 0 আছে তে তুমি এই সংখ্যাকেইটা চাই তুমি এটা ধাৰণা কৰিব পাৰিবা যে ইয়াত আমাৰ কি থাকিলে ইয়াত নেচাৰেল নাম্বাৰ n আছে লগতে পূৰ্ণ সংখ্যাও আছে
এতিয়া তুমি এনেকৈ ভাবা যে অখণ্ড সংখ্যাৰ থোকটোত সংহতিটোত এইটো এটা সংহতি অৰ্থাৎ থোক অখণ্ড সংখ্যাৰ থোকটোত স্বাভাৱিক সংখ্যাও আছে সোমাই আৰু পূৰ্ণ সংখ্যাও আছে। জিৰ'ৰ পৰা তুমি 0 1 2 3 এইখিনি কি হ'ল পূৰ্ণ সংখ্যা হ'ল আৰু 1ৰ পৰা হ'লে 1 2 3 4 ... এনেকৈ অসীমলৈ তুমি কি পাবা স্বাভাৱিক সংখ্যা অৰ্থাৎ অখণ্ড সংখ্যাৰ থোকটোত স্বাভাৱিক সংখ্যাও আছে পূৰ্ণ সংখ্যাও আছে। ভালো বুজি ঠিক আছে। নেক্সট চোৱা পৰিমেয় সংখ্যা ৰেচনেল নাম্বাৰ যিবোৰ সংখ্যাক p/q আকাৰত প্ৰকাশ কৰিব পাৰি য'ত pq অখণ্ড সংখ্যা আৰু q ≠ 0 সেইবোৰ সংখ্যা পৰিমেয় সংখ্যা বোলে। তেছো ইয়াত কণ্ডিশ্যন আমাক কি বুলি কোৱা আছে p/q আৰু q টো 0 হ'ব নোৱাৰে আৰু pq অখণ্ড সংখ্যা। তোমালোকে জানাই অখণ্ড সংখ্যাক আমি কি জেডেৰে বুজাওঁ। ইয়াতে তোমাৰ z ইকুৱেল তুমি ডট দিলা -3 -2 -1 0 1 2 3 ... এইবিলাক অখণ্ড সংখ্যা অৰ্থাৎ p আৰু qৰ ভ্যালু এইকেইটা ল'ব পাৰিবা। কিন্তু ইয়াতে কণ্ডিশ্যনটো আছে কি qৰ ভ্যালু অৰ্থাৎ q ইকুৱেল 0 হ'ব নোৱাৰে কিন্তু pৰ ভ্যালু 0 হ'ব পাৰে। তে pৰ ভ্যালু p ইকুৱেল 0 হ'ব পাৰে চোৱা 0 আমি ইয়াক এটা এনেকৈ লিখিব পাৰোঁ এইটো অৰ্থাৎ শূন্যটো এটা পৰিমেয় সংখ্যা হয়। ইয়াতে তোমাৰ qটো 0 হ'ব নোৱাৰে যদি এইটো আমি 0 কৰি দিওঁ 0/0 শূন্য শূন্যৰে হৰণ এইটো অৰ্থহীন এইটো মিনিংলেছ। তাৰপিছত তোমাৰ এনেকৈ চাব পাৰা আৰু 2/0 এইটো অৰ্থহীন এইটো শূন্যক 2ৰে হৰণ এইটো মিনিংলেছ। হলা বুজি সেইকাৰণে q ইকুৱেল 0 হ'ব নোৱাৰে not equal 0। তাৰপিছত তেনেকৈ আমি আৰু লিখিব পাৰোঁ 1/2 এইটো চোৱা p ইকুৱেল 1 আছে q ইকুৱেল 2 গতিকে 1/2 এটা পৰিমেয় সংখ্যা। তেনেকৈ তুমি লিখিব পাৰিবা -1/3 এইটো এটা পৰিমেয় সংখ্যা এইটো p ইকুৱেল -1 q ইকুৱেল 3 এইটো pৰ ভ্যালু মাইনাছ নালাগে p ইকুৱেল -1। তেনেকৈ তুমি আৰু লিখিব পাৰিবা 0.5 এইটো আমি লিখিব পাৰোঁ পইণ্ট এক ঘৰ আছে গতিকে 10 এইটো 5 লিখিব পাৰিবা। তেনেকৈ তুমি লিখিব পাৰিবা 0.25 ইয়াক লিখিব পাৰিবা 25/10 এইটো পৰিমেয় সংখ্যা। এইটো pৰ ভ্যালু 5 qৰ ভ্যালু 10 এইটো pৰ ভ্যালু 25 qৰ ভ্যালু 100। আমি আৰু লিখিব পাৰিম যেনে 1/2 ইয়াক হৰণ কৰিলে তুমি পাবা এনেকৈ এইটো 11 দশমিক। গতিকে এই পৰিমেয় সংখ্যাটোৰ দশমিক বিস্তৃতিটো সীমিত 11ত শেষ হ'ল কিন্তু 1/3 ইয়াক পাবা তুমি এনেকৈ অৰ্থাৎ দশমিক বিস্তৃতিটো শেষ নহয় আৰু তেতিয়া ইয়াক আমি কম
পৌনপণিক দশমিক বিস্তৃতি। তোমাৰ কি হ'ব, তুমি 1ক 3ৰে হৰণ কৰিলে তোমাৰ কি হ'ব, 3টোৱে ওলাই থাকিব, তুমি শেষ কৰিব নোৱাৰা। আৰু কিছুমান এনেকুৱা পৰিমেয় সংখ্যা আছে, তুমি কি পাবা, 1 বা ততোধিক অংক পুনৰাবৃত্তি হৈ থাকিব, তেতিয়া তাক আমি কম পৌনপণিক দশমিক বিস্তৃতি। পালা বুজি? তাৰপিছত ইয়াতে তুমি একেলগে তুমি লিখিব পাৰিবা এনেকৈ, আৰু অপৰিমেয় সংখ্যা, যিবোৰ সংখ্যা p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰি, য'ত p/q অখণ্ড সংখ্যা আৰু q ≠ 0, সেইবোৰ সংখ্যাক আমি কম অপৰিমেয় সংখ্যা। যেনে তুমি পাবা √2, √3, √5, √6, এইবিলাকক কম আমি অপৰিমেয় সংখ্যা। তাৰপিছত আমি পাইটো এটা অপৰিমেয় সংখ্যা। তাৰপিছত তুমি পাবা যিকোনো দুটা অপৰিমেয় সংখ্যাৰ যোগফল, যেনে √2 প্লাছ √3, এতিয়া যোগ কৰিলে তুমি এনেকৈ থাকিব, আমি ইয়াক যোগ কৰিব নোৱাৰোঁ, অৰ্থাৎ অপৰিমেয় সংখ্যাৰ যোগফলটো এটা অপৰিমেয় সংখ্যা। নাইবা তুমি চাব পাৰা এটা পৰিমেয় সংখ্যা আৰু এটা অপৰিমেয় সংখ্যা, যোগ কৰিলেও তুমি কি পাবা, এটা অপৰিমেয় সংখ্যা পাবা, বিয়োগফলটো অপৰিমেয়। ইয়াতো তোমাৰ কি হ'ব, √2 বিয়োগ √3, দুটা অপৰিমেয় সংখ্যাৰ যোগফল অপৰিমেয়, বিয়োগফলো অপৰিমেয়। তেনেকৈ তুমি পাবা হৰণফলটো, এইটো এটা অপৰিমেয় হ'ব। তেনেকৈ তুমি পাবা পূৰণফলটো, ইয়াক আমি লিখিব পাৰিম এনেকৈ অপৰিমেয় সংখ্যা। পালা বুজি? কেতিয়াবা তুমি দুটা অপৰিমেয় সংখ্যাৰ পূৰণফল পৰিমেয় পাবা, যেনে কেতিয়াবা তুমি পৰিমেয় পাবা, কেতিয়াবা তুমি অপৰিমেয় পাবা। যেনে এটা চোৱা 2√3, আৰু এটা আমি এনেকৈ ল'ব পাৰোঁ 2, এইটো। ইয়াতে তুমি চাব পাৰা, এইটো তুমি a প্লাছ b আৰু এইটো a মাইনাছ b। তেতিয়া আমি এটা উৎপাদকৰ সূত্ৰ আছে তোমাৰ, কি হ'ব, 2² এইটো, ইয়াক আমি লিখিম a² - b²। এনেকৈ লিখিলে কি পাবা, এইটো 4, আৰু √3ক তুমি স্কুৱেৰ কৰিলে তুমি 3 পাবা, গতিকে 1। চোৱা, এইটো এটা অপৰিমেয়, এইটো এটা অপৰিমেয়, তো তাৰ পূৰণফলটো কি হ'ল, এটা পৰিমেয় সংখ্যা। ঠিক আছে, বুজি পালা নিশ্চয়? থেংক ইউ, বাই বাই।